দৰং ওদালগুৰি সমষ্টিত আমি আমাৰ সন্মানীয় কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া আজি আমি ৰাইজে ইয়াত দিলীপ শইকীয়া ডাঙৰীয়া বা NDAৰ প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে ৰখি আছে। গতিকে ইয়াত কোনো আমাক প্ৰত্যাহ্বান কৰিব পৰা কোনো ইয়াত কেণ্ডিডেট নাই। কোনোবা ইলেকশ্যন খেলিছে, খেলিবই তেওঁসকলৰ। ইলেকশ্যন খেলাটো সকলোৰে এতিয়া অধিকাৰ হয়, কিন্তু নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে বা জিতাৰ কাৰণে কোনেও ইলেকশ্যন খেলা নাই। নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেখেতসকলে ইলেকশ্যন খেলিছে আৰু অহা 26 আমাৰ যে এপ্ৰিলত নিৰ্বাচন, ইয়াত আমাৰ কেণ্ডিডেটে বিপুল পদত জয়যুক্ত হ'ব। আমাৰ ইয়াত আমি আশা কৰিছোঁ 3 লাখৰ পৰা 4 লাখৰ ব্যৱধানত ইয়াত আমাৰ কেণ্ডিডেটে জয়লাভ কৰিব। সদনতো আমি দুৰ্গা দাস বড়োৰ নামটো শুনিছোঁ, কিন্তু সদনৰ বাহিৰত বা তেনেকুৱা আমি তেখেতক ভালদৰে চিনি নাপাওঁ। আমি তেখেতক লগেই পোৱা নাই, তেখেতক লগ পোৱা নাই। গতিকে আজি তেখেতে MP খেলিব আহিছে। গতিকে তেখেতে কোন হয়, কোনটো এংগেলৰ পৰা আহিছে, আমাৰ ইয়াত লগত কি জড়িত আছে আমি এইটো গম নাপাওঁ। আজি এই গড়াইছৰ UPPLৰ অফিচত কাৰ্যালয়ত আমাৰ গড়াইছৰ সমষ্টি আৰু ভেৰগাঁও সমষ্টি BPFৰ পৰা, কংগ্ৰেছৰ পৰা আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা ইয়াত 300ৰো অধিক আজি সক্ৰিয় কাৰ্যকৰ্তাই আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক ভাল পাই UPPLক যোগদান কৰিছে। আজি 300ৰো অধিক ইয়াত আমাৰ যুৱ প্ৰজন্মৰ বহুত ইউথছ আছে, যিসকলে যোৱা দিনবোৰত সক্ৰিয়ভাৱে BPFত কাম কৰি আছিল, কংগ্ৰেছত কাম কৰি আছিল আৰু বিভিন্ন সামাজিক কাম আমাৰ জ্যেষ্ঠসকল আছে, যিসকলে অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল আছে, বিভিন্ন ছ'চিয়েল ছাৰ্ভিচৰ লগত জড়িত ব্যক্তিসকল আছে আৰু বহুত সমাজ সেৱক আছে। তেওঁসকলেও আজি গড়েশ্বৰৰ পৰা আৰু আমাৰ ভেৰগাঁৱৰ পৰা আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বক ভাল পাই আজি UPPLত যোগদান কৰিছে। তেখেতসকলৰ এটা সপোন আৰু তেখেতসকলে আজি উৎসাহেৰে ইয়াত জইন কৰিছে, কাৰণ সম্পূৰ্ণ BTR আজি শান্তি ইয়াত স্থাপন হৈছে। ইয়াত নিজৰ অধিকাৰ, নিজৰ কথা, নিজৰ যিখিনি ক'বলগীয়া কথা এই আজি UPPL চৰকাৰ অহাৰ লগে লগে আজি ব্যক্ত কৰাৰ কাৰণে যি অধিকাৰ পাইছে, এইটো তেখেতসকলে আপ্লুত হৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি ইয়াত UPPLত যোগদান কৰিছে। দৰং ওদালগুৰি সমষ্টিত আমি আমাৰ সন্মানীয় কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া আজি আমি ৰাইজে ইয়াত দিলীপ শইকীয়া ডাঙৰীয়া বা NDAৰ প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে ৰখি আছে। গতিকে ইয়াত কোনো আমাক প্ৰত্যাহ্বান কৰিব পৰা কোনো ইয়াত কেণ্ডিডেট নাই। কোনোবা ইলেকশ্যন খেলিছে, খেলিবই তেওঁসকলৰ। ইলেকশ্যন খেলাটো সকলোৰে এতিয়া অধিকাৰ হয়, কিন্তু নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে বা জিতাৰ কাৰণে কোনেও ইলেকশ্যন খেলা নাই। নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তেখেতসকলে ইলেকশ্যন খেলিছে আৰু অহা 26 আমাৰ যে এপ্ৰিলত নিৰ্বাচন, ইয়াত আমাৰ কেণ্ডিডেটে বিপুল পদত জয়যুক্ত হ'ব। আমাৰ ইয়াত আমি আশা কৰিছোঁ 3 লাখৰ পৰা 4 লাখৰ ব্যৱধানত ইয়াত আমাৰ কেণ্ডিডেটে জয়লাভ কৰিব। সদনতো আমি দুৰ্গা দাস বড়োৰ নামটো শুনিছোঁ, কিন্তু সদনৰ বাহিৰত বা তেনেকুৱা আমি তেখেতক ভালদৰে চিনি নাপাওঁ। আমি তেখেতক লগেই পোৱা নাই, তেখেতক লগ পোৱা নাই। গতিকে আজি তেখেতে MP খেলিব আহিছে। গতিকে তেখেতে কোন হয়, কোনটো এংগেলৰ পৰা আহিছে, আমাৰ ইয়াত লগত কি জড়িত আছে আমি এইটো গম নাপাওঁ।